নমস্কাৰ। এতিয়া আমি আছোঁ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে য'ত শ্বুটিং হৈছিলে। আপোনালোকে মোৰ পিছফালে দেখা পাইছে খৰা শিমলু আদৰ্শ মধ্য বিদ্যালয়ত। গতিকে বিশ্বনাথ চাৰিআলিত আছে এইখন, আৰু এইখন বিদ্যালয়তে তেওঁ শ্বুটিং কৰিছিলে এটা বিশেষ পাৰ্টিকুলাৰ চিন। আপোনালোকে যিসকলে ৰৈ ৰৈ বিনালে চাইছে তেওঁলোকে নিশ্চয় গম পাইছে। আৰু ইয়াতে আছে এতিয়া আমাৰ মাজত আছে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীবৃন্দ। তেওঁলোকৰ লগত আমি অলপ বাৰ্তালাপত জড়িত হ'ম আৰু জানিবলৈ চেষ্টা কৰিম যে ৰৈ ৰৈ বিনালে যেতিয়া তেওঁ জুবিন গাৰ্গে ইয়াতে শ্বুটিং কৰিবলৈ আহিছিলে, তেতিয়া ছাৰ বাইদেউসকলে যেতিয়া লগ পাইছিলে তেওঁৰ লগত কেনেধৰণে মত বিনিময় কৰিছিলে, অভাৰঅল অলপ এক্সপিৰিয়েঞ্চটো জনাৰ চেষ্টা কৰিম। গতিকে এই চেগতে মই পোনপ্ৰথমে খৰা শিমলু আদৰ্শ মধ্য বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁ টাইম উলিয়াই কিনে আমাক এই পাৰ্মিশ্যনটো দিলে অলপ কথা বতৰা কৰাৰ কাৰণে। আৰু এতিয়া আহিছিলোঁ ছাৰ, আপোনাৰ মাজলৈকে আহিছোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো দিয়ক, আৰু মই যিটো কথা ক'লোঁ যে যেতিয়া জুবিন গাৰ্গে ইয়াতে শ্বুটিং কৰিব আহিছিলে, আপোনাৰ এক্সপিৰিয়েঞ্চটো অলপ জনাওক। তেওঁক আপুনি কেনেকৈ লগ পাইছিলে আৰু সেইদিনাৰ বিশেষ মুহূৰ্তটো কেনেকৈ আপুনি ব্যক্ত কৰিব, সেই বিষয়ে অলপ জনালে আমি ভাল পাম। হয়, নমস্কাৰ। মই মানস কুমাৰ বৰা, এইখন বিদ্যালয়ৰ মোৰ শিক্ষক। যোৱা 7 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইয়াত জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে চিনেমাখনৰ শ্বুটিং হৈছিলে, আৰু সেইদিনাখন আছিল আচলতে আমাৰ যি গুণোৎসৱৰ পিছদিনাখন আছিলে। গতিকে আমি আহি দেখিছিলোঁ যে গোটেই স্কুলখন যেন লোকাৰণ্য হৈ আছে। বিভিন্ন ধৰণৰ গাড়ী আছিলে, বহুত মানুহ আছিলে, এটা উৎসৱমুখৰ পৰিৱেশ আছিলে। আৰু আমি দেখিছিলোঁ যে বিভিন্ন ধৰণৰ ইউনিটবিলাকে কিছুমান শ্বট ল'বৰ কাৰণে তেওঁলোকে চাই আছিলে। আমি ইয়াত আহি ৰখিছিলোঁ। ৰখি চাওঁতে তেওঁলোকেও আহি পেলাই আমাকো কৈছিল যে আপোনালোকে এইখিনি বস্তু অকণমান ৰখি দিব লাগিব। অলপ দেৰিকৈ জুবিন দা আহি পাইছিলেহি। জুবিন দাক দেখি খুব ভাল লাগিছে। আমি সকলোৱে যথেষ্ট এক্সাইটেড হৈ পৰিছিলোঁ। তেখেত আহিছিল, আহি পেলাই খুব ধুনীয়াকৈ এটা মিঠা হাঁহিৰে আমাক সকলোকে সম্ভাষণ জনাইছিলে। আমিও তেওঁৰ লগত অলপ মত বিনিময় কৰিছিলোঁ। আৰু মানে খুব জুবিন দা আমি পাইছিলোঁ যে একদম মাতৃৰ মানুহ, আমাৰ সকলোকে যে নতুনকৈ লগ পাইছোঁ, তেওঁ ইমান ডাঙৰ এজন ষ্টাৰ, কিন্তু তেনেকুৱা অনুভৱ হ'ব দিয়া নাছিলে। আৰু পিছত আমি দেখিছোঁ যে আমি ফটো উঠিবৰ চেষ্টা কৰিছোঁ। আমাৰ বাইদেউহঁতো আছিলে। গৰিমা বৌয়ে নিজেই কৈছে, দিয়ক বাইদেউ মই ফটোকপি উঠাই দিওঁ বুলি। নিজে আহি পেলাই তেখেতে ফটোকপি উঠাইছিলে। এতিয়া বৰ সুন্দৰ অনুভৱ আছিলে। গতিকে কি ক'ম আৰু, এতিয়া তেখেত নাই। তেখেতৰ অভাৱ আমি নিশ্চয় সদায় মানে যুগলৈ আমি অনুভৱ কৰি থাকিম। এয়াই আৰু। হয়, ছাৰে খুব ধুনীয়াকৈ তেওঁৰ এক্সপিৰিয়েঞ্চখিনি ব্যক্ত কৰিলে। আৰু এতিয়া আমি জানিবলৈ চেষ্টা কৰিম, আৰু এগৰাকী শিক্ষক আমাৰ মাজত উপস্থিত আছে, ছাৰৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিখন ৰৈ ৰৈ বিনালে এতিয়া ছবিগৃহত চলি আছে, আৰু এটা নৱজাগৰণৰ মানে সৃষ্টি কৰিছে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত, যিটো সাধাৰণতে আমি সৰু থাকোঁতে দেখা পাইছোঁ, হিয়া দিয়া নিয়া বা তেনেকৈ কিছুমান ফিল্ম ওলাওঁতে আমি সৰু থাকোঁতে চাব গৈছিলোঁ। কিন্তু এতিয়া মই ভাবোঁ যে আপোনাৰ পৰা মই জুবিন গাৰ্গৰ এক্সপিৰিয়েঞ্চটো জানিব বিচাৰিম, আৰু তাৰ বাহিৰে এটা কথা জানিব বিচাৰিম যে যিটো আলোড়নৰ সৃষ্টি হৈছে গোটেই অসমত, ভাৰততো হৈছে, অসমৰ বাহিৰৰ ৰাজ্যতো। গতিকে এই ক্ষেত্ৰত আপুনি কি ভাবে যে জুবিন গাৰ্গে পৰিৱৰ্তন যেনেকৈ লৈ আহিছে, কিন্তু অনাগত দিনবোৰত নৱপ্ৰজন্মৰ ক্ষেত্ৰত কেনেকুৱা এটা দিশ নিৰ্ণয় কৰিব, আপুনি কি ক'ব বিচাৰে? পোনপ্ৰথমে আপোনাৰ অলপ পৰিচয়টো দিব ছাৰ। হয়, মোৰ নাম চন্দন পাঠক। মই বিদ্যালয়ৰ সহকাৰী শিক্ষক। এতিয়া আমি যি দেখিছোঁ 7 ফেব্ৰুৱাৰী, সেই দিনটো সঁচাকৈ আমাৰ মনত সদায় থাকিব। কিয়নো এটা নতুন পৰিৱেশ, কেমেৰা দেখিছোঁ, বহুত কলাকুশলী দেখিছোঁ, জুবিন গাৰ্গক দেখিছোঁ, আমাৰ বৌক দেখিছোঁ, গৰিমা বৌক দেখিছোঁ, তাৰ উপৰি ৰাজেশ ভূঞা, তেনেকৈ মানে অসমৰ বিভিন্ন এই চিনেমা শিতানত থকা প্ৰায়সংখ্যক ষ্টাৰকে আমি তাত দেখা পাইছিলোঁ। আৰু আমিও তাত অংশগ্ৰহণ কৰিছিলোঁ দৰ্শক হিচাপে, বা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকল তাত ইনভলভ হৈছিলে। এটা নতুন পৰিৱেশ আমি পাইছিলোঁ, আৰু এইটো সঁচাকৈ আমাৰ সদায় মনত থাকিব। আৰু আমি দেখিছোঁ যে জুবিন গাৰ্গ নোহোৱা হোৱাৰ দিনাৰ পৰাই এটা ডাঙৰ আলোড়নৰ সৃষ্টি হৈছে। কিন্তু মোৰ এতিয়াও এনেকুৱা লাগিছে যে তেওঁ আমাৰ মাজত আছে। মোৰতো বিশ্বাসেই নহয় যে তেওঁৰ মৃত্যু হৈছে বুলি। কিন্তু আমি এই বস্তুখিনি আমাৰ মনত সদায় থাকিব। আমি সৰুৰে পৰা তেওঁৰ গান শুনিয়ে ডাঙৰ হৈছোঁ, আৰু আমি সেই গানবিলাক আমি প্ৰজন্মৰ ওচৰত প্ৰজন্ম কঢ়িয়াই নিব লাগিব। কিন্তু এই বস্তুটো আমাৰ মাজত সদায় থাকিব। জুবিন শেষ হৈ যোৱা নাই, জুবিনৰ মৃত্যু হোৱা নাই বুলি মই ভাবোঁ, আৰু জুবিন সদায় আমাৰ মাজত থাকিব। ছাৰে খুব ধুনীয়াকৈ কথাখিনি ব্যক্ত কৰিলে, আৰু মই অলপ বাইদেউৰ পৰা জনাৰ চেষ্টা কৰিম। বাইদেউ, আপুনি কি ক'ব বিচাৰিব? মই দেখা পাইছিলোঁ বহুতে কৈ আছে, এই পিছফালে যিখন বাঁহত যিটো এটা দেখা পাইছোঁ ধুনীয়াকৈ এডাল সেই লগাইছে, তাতো মানে এটা চিন আছিলে, বহুতে কৈ আছে তাত কিবা এটা শালিকী চৰাই ওলা এটা চিন আছিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেত। আৰু দেখা পাইছোঁ যেতিয়া তেওঁ শিক্ষক এজন আছিলে, জুবিন গাৰ্গক গান শিকাই থাকে, এইখন বিদ্যালয়তে গোটেইখিনি শ্বুটিং লোৱা হৈছিলে। বাইদেউ, আপুনি কি ক'ব, মানে আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা যে সেইদিনা তেওঁ জুবিন গাৰ্গ আহিছিলে, এতিয়া তেওঁ আমাৰ মাজত নাই, আপুনি কি ক'ব বিচাৰিব? 2025 চনৰ
এই 7 ফেব্ৰুৱাৰীৰ দিনা জুবিন গাৰ্গ ইয়ালৈ আহোঁতে মই আহিয়ে প্ৰথমে দেখি গোটেই স্কুলখন লোকাৰণ্য হৈ আছিল। দেখি ইমানেই ভাল লাগিছিল তেওঁক, আৰু গোটেই স্কুলখনৰ পৰিৱেশে কিবা বেলেগ হৈ আছিল। গতিকে তেওঁ আহি আমাৰ মাজত যেতিয়া উপস্থিত হ'ল, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও খুব আনন্দ ফূৰ্তিত আছিলোঁ আমি চবেই। তেওঁক পাই একেবাৰে ওচৰৰ পৰা পাই খুবেই তেওঁৰ লগত কথা কোৱাৰো খুব ইচ্ছা হয়, কিন্তু সেই সময়ত যেতিয়া আমাৰ মুখতে ওচৰতে পাইছোঁ তেতিয়া খুবেই ভাল লাগিছিল। আৰু তেওঁৰ মানে যিখিনি শ্বুটিং আমি কেতিয়াও দেখিবলৈ পোৱা নাছিলোঁ। চিনেমা বুলিলে আমি দেখিছোঁ হলত, কিন্তু শ্বুটিং কেনেকৈ হয়, গোটেই সা সঁজুলিৰে যেতিয়া এই চিনেমা এখন শ্বুটিং কৰিবলৈ লৈছে তেতিয়া সেই বস্তুবোৰ দেখি আমি খুব আনন্দিত হৈছিলোঁ আৰু উৎসাহিত হৈছিলোঁ। জুবিন গাৰ্গৰ প্ৰতিটো গীতেই খুবেই ভাল লাগে। প্ৰথমে ইমান মোৰ অনুভৱ হোৱা নাছিল, যেতিয়া পিছত মই অকণমান গুৰুত্ব দিলোঁ, যেতিয়া তেওঁক ওচৰৰ পৰা যেতিয়া পালোঁ তেতিয়াহে মোৰ খুব ভাল লাগিল আৰু খুবেই মানে মনটো আনন্দিত হ'ল। কিন্তু ইমান সোনকালে তেওঁক এবাৰে লগ পোৱাৰ পিছত যে তেওঁ আঁতৰি যাব আমাৰ পৰা, তাৰ কাৰণে খুবেই দুখ অনুভৱ হয়। ইমান সোনকালে আমি হেৰুৱাম বুলি ভবা নাছিলোঁ। এতিয়া খুব এটা আৱেগিক মুহূৰ্ত। আচলতে সপোনতে আমি কোনো ভাবিব নোৱাৰোঁ আমাৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ পৰা ইমান সোনকালে আঁতৰি যাব। কাৰণ তেওঁৰ পৰা আমি বহুত আশা কৰিছিলোঁ আৰু তেওঁ ইতিমধ্যে দি গৈছে। তেওঁ জীৱিত কালত তেওঁ কৈছিলে যে মই অসমক যিখিনি দি যাম হয়তো অহা 100 বছৰলৈকে কোনেও পূৰাব নোৱাৰিব। তো ডেফিনেটলি সেইটোৱে হ'বলৈ গৈ আছে। আৰু এতিয়া ভিডিঅ'টো শেষলৈকে আহিছোঁ আৰু বাইদেউ এগৰাকী আমাৰ মাজত আছে, তেওঁৰ লগত আমি কিছু বাৰ্তালাপত জড়িত হ'ম। বাইদেউ, আপুনি অলপ আমাক জনাওক যে জুবিন গাৰ্গ যেতিয়া আহিছিলে আপুনি আগতে তেওঁক লগ পাইছিলে নে ইয়াতে লগ পালে? মই আগতে লগ পোৱা নাই, কিন্তু প্ৰথম আমাৰ বিদ্যালয়তে লগ পাইছোঁ। কিন্তু মানে খুবেই সেইদিনাখন আমাৰ কাৰণে, আমাৰ গোটেই বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ কাৰণে আমাৰ অতি মানে সৌভাগ্য আমাৰ সকলোৰে কাৰণে। আমি এনেকুৱা এজন ষ্টাৰ, আমাৰ মানে যিজন মানে শিল্পী আমাৰ সকলোৰে অতি প্ৰাণৰো প্ৰাণৰ। গতিকে সেই মুহূৰ্তততো আমি ভবা নাছিলোঁ যে তেওঁ আমাৰ মাজৰ পৰা ইমান হঠাৎ হেৰাই যাব বুলি। যদি আমি সঁচাকৈ যদি মানে এনেকুৱা লাগিছে ধেত তেৰিকা, আমি যদি কিবা অকণমানো যদি মানে কিবা এটা ইংগিত পোৱা হ'লেও যেন আমি মানে ধৰি ৰাখিলোহেঁতেন যেন তেনেকুৱা লাগিছে। যি নহওক, তেখেতৰ এই যিখন ৰৈ ৰৈ বিনালে, এখন ঐতিহাসিক চিনেমা, আৰু আমাৰ বিদ্যালয়ত যিখিনি তেওঁৰ শ্বুটিং হৈ গ'ল ইয়াত, তেওঁৰ শৈশৱকালটো ৰৈ ৰৈ বিনালে তেওঁৰ যিটো শৈশৱকাল, সেই সময়খিনি আমাৰ বিদ্যালয়তে ইয়াতে শ্বুটিঙৰ কাম চলিছে। গতিকে সেইটো আমাৰ কাৰণে খুব ভাল লগা কথা। কাৰণ আমাৰ বিদ্যালয়খন অতি ভিতৰুৱা অঞ্চলৰ এখন বিদ্যালয়। গতিকে সেই হিচাপে আমি এতিয়া আমাৰ বিদ্যালয়খন এতিয়া এখন তেখেতৰ এই চিনেমাখনৰ জৰিয়তে মানে এখন আমাৰ বিদ্যালয়খনৰো এখন মানে বিখ্যাত হিচাপে গোটেই অসমত মানে ৰৈ গ'ল আৰু মানে ফিল্মখন ইয়াতে মানে। আৰু এটা কথা, তেখেতৰ এই চিনেমাখনৰ দ্বাৰা আমি ভাবোঁ অসমীয়া চলচ্চিত্ৰ জগতখনৰ উত্থান এই যি হৈছে আৰু এতিয়া আৰু হৈ যাব, অকল তেখেতৰ চিনেমা বুলিয়ে নহয়, আৰু আমি আশা কৰিছোঁ আৰু অনাগত দিনত অসমীয়া চলচ্চিত্ৰই বহুতখিনি ওপৰলৈ যাব। এইটো এটা এই ৰৈ ৰৈ বিনালে এই চিনেমাখনে এইটো আৰম্ভণি। হয় ছাৰ, আপুনি ৰৈ ৰৈ বিনালে চালেনে নাই এতিয়ালৈকে? হয়, আমি যোৱাকালি গোটেই ষ্টাফটোৱে চালোঁ, চাই ভাল লাগিছে। তাত আমি নিজৰ মুখবিলাক দেখিছোঁ, আৰু ভাল লাগিছে। আৰু বহুতে মই আজি দেখা পালোঁ, আমি পাভৈ চিনেমা হলত অলপ সময় আছিলোঁ, মানুহে মানে একদম অশ্ৰুনি গৰাই আছে, মানে চকু পানী ওলাই আছে বহুতৰে। মানে বহুতে চাগে আশা কৰা নাছিলে যে মনৰ প্ৰাণৰ শিল্পীগৰাকী কেনেকৈ এইটো তেওঁ এতিয়া আমাৰ মাজত নাই, কিন্তু তেওঁৰ ফিল্মখন আমাৰ মাজত আছে, যিটো এটা মানে ক'ব গ'লে ভাষাৰে ব্যক্ত কৰিব নোৱাৰে এইবিলাক দুখ। তথাপিও মই আশা কৰোঁ যে গোটেই অসমবাসী ৰাইজৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা জুবিন গাৰ্গৰ বিদেশী আত্মাই সদগতি লাভ কৰক, শান্তি লাভ কৰক। আৰু এই চেগতে মই আমাৰ খৰা শিমলু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিগৰাকী ছাৰ বাইদেউক মই ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ আপোনাক ধন্যবাদ, ছাৰ ধন্যবাদ, আপোনাকো ধন্যবাদ। গতিকে আৰু প্ৰিন্সিপাল ছাৰক বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ খুব কম সময়ৰ ভিতৰতে তেওঁ আমাক পাৰ্মিশ্যনটো দিলে। আমি কৈছিলোঁ ছাৰক যে ছাৰ এনেকৈ ভিডিঅ' বনাম, আৰু আমাৰ কোনো ব্যক্তিগত কোনো স্বাৰ্থ নাই বা কোনো আমাৰ ভিউৱাৰ্ছ পোৱাৰ কোনো উদ্দেশ্য যে অতি শীঘ্ৰে জুবিন গাৰ্গে ন্যায় লাভ কৰক, আৰু তেওঁ আমাৰ মাজত আছে, সদায় থাকিব। আৰু এই চেগতে আমি সকলোৱে এটা ক'ব বিচাৰিছোঁ যে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।